আপোনাৰ আৰ্কেঞ্জেলক ইনভাইট কৰিবলৈ বা মাতিবলৈ আপুনি এখন প্ৰথমতে অল্টাৰ সজাই ল'ব, য'ত 5 তত্ত্ব 5 এলিমেণ্ট মাটি, পানী, অগ্নি, বায়ু আৰু আকাশ থাকে। তেনেকুৱা এখন অল্টাৰ সজাই ল'ব ঘৰতে আৰু অল্টাৰত চাকি ধূপ জ্বলাব। এঞ্জেলে ফল মূল ভাল পায়, ফল মূল দিব পাৰে, চকলেট দিব, তেনেদৰে সজাই ল'ব। তাৰপিছত ধুনীয়াকৈ আপুনি আসনত বহিব। আসনত বহি নিজৰ মেডিটেশ্যন কৰিব, নিজৰ উশাহ নিশাহত মনোযোগ দিব, দীঘলকৈ উশাহ ল'ব, এৰিব, নিজক শান্ত কৰি ল'ব আৰু একান্ত মনে আপোনাৰ আৰ্কেঞ্জেল আহ্বান কৰিব। ইউনিভাৰ্চক ওপৰলৈ চাব, ইউনিভাৰ্চত আৰ্কেঞ্জেল আছে, তেওঁলোকক ক'ব, হে হোৱাইট 15 আৰ্কেঞ্জেল, প্লিজ মোৰ ওচৰলৈ আহক, মোৰ ওচৰলৈ আহক, মোৰ ওচৰলৈ আহক। মনেৰে আহ্বান কৰিব। আপুনি ইমাজিন কৰিব যে ইউনিভাৰ্চৰ পৰা ধুনীয়াকৈ আৰ্কেঞ্জেল নামি আহিছে। 15 হোৱাইট আৰ্কেঞ্জেল আপোনাৰ ওচৰলৈ আহিছে, আপোনাৰ আগুৰি আছে। আপোনাক যদি হিলিং কৰিব লাগে, আপোনাৰ কোনো সমস্যা, আপোনাক হিলিং কৰিব লাগে, তেতিয়াহ'লে আপুনি হিলিঙৰ বাবে আৰ্কেঞ্জেল ৰেফাইল বা ৰাফেল, তেওঁক আপুনি আহ্বান কৰিব। তেওঁক ক'ব, হে আৰ্কেঞ্জেল ৰাফেল, আৰ্কেঞ্জেল ৰেফাইল, প্লিজ মোৰ এইখিনি হিল কৰি দিয়া, হিল কৰি দিয়া, হিল কৰি দিয়া বুলি ক'ব। আপুনি অনুভৱ কৰিব তেওঁ ধুনীয়াকৈ আপোনাক পাখাৰে আগুৰি আছে, সেউজীয়া গাউন পিন্ধি আহে তেওঁ, আৰু তেওঁ আপোনাক ধুনীয়াকৈ য'ত আপোনাৰ হিলিঙৰ প্ৰয়োজন, যিখিনি ঠাইত আপুনি কৈছে সেইখিনি ঠাইত তেওঁ ধুনীয়াকৈ হাতেৰে এনাৰ্জি দি আছে, ধুনীয়াকৈ দি আছে, এনাৰ্জি দিছে। আপুনি সম্পূৰ্ণ আৰাম পাইছে। আপোনাৰ শৰীৰৰ পৰা ৰঙা ৰঙা ধোঁৱা হৈ নিগেটিভিটিবোৰ উৰি উৰি গৈ আছে আৰু আপুনি এতিয়া সম্পূৰ্ণ ৰিলেক্স। তেনেদৰে অনুভৱ কৰিব। আপোনাক যদি প্ৰটেকশ্যনৰ প্ৰয়োজন হয়, তেন্তে আপুনি স্পেচিয়েলি ক'ব আৰ্কেঞ্জেল মাইকেলক। মাইকেলে প্ৰটেক্টৰ হিচাপে আপোনাক ধুনীয়াকৈ আগুৰি থাকিব, তেওঁৰ বেগুনীয়া কালাৰেৰে আপোনাক আগুৰি ৰাখিব। আপোনাৰ চাৰিওফালে এতিয়া বেগুনীয়া কালাৰ আছে আৰু আপুনি এটা সম্পূৰ্ণ সুৰক্ষা চক্ৰৰ মাজত আছে, মাইকেলৰ সুৰক্ষাৰ মাজত আছে বুলি নিজকে অনুভৱ কৰিব। যেতিয়া আপোনাৰ ভয় লাগে, আপুনি মাইকেলক তেনেদৰে মাতিব। হাতত তৰোৱাল লৈ মাইকেলে আপোনাক সম্পূৰ্ণ সুৰক্ষা প্ৰদান কৰিব। আকৌ যদি আপোনাক ধন বা টকা পইচাৰ প্ৰয়োজন হয়, তেন্তে আপুনি আৰ্কেঞ্জেল এৰিয়েলক আহ্বান কৰিব। এৰিয়েলক ক'ব, হে এৰিয়েল, প্লিজ মোক ধন, টকা পইচা দিয়া, সা সম্পত্তি দিয়া। তেনেধৰণে আপুনি তেওঁ ধনৰ গৰাকী হয়, তেনেদৰে ক'ব যে প্ৰত্যেকজন আৰ্কেঞ্জেলৰ বিশেষত্ব আছে। চেমুৱেলে আপোনাৰ হেৰুৱা বস্তু বিচাৰি দিয়ে। গতিকে তেনেদৰে আপুনি প্ৰতিজন আৰ্কেঞ্জেলক বিশেষ বিশেষ কাৰণত আহ্বান কৰিব পাৰে আৰু একেলগে 15 হোৱাইট আৰ্কেঞ্জেলক আপুনি অনুৰোধ কৰিব পাৰে আপোনাৰ সকলো সমস্যা সমাধান কৰি দিয়াৰ বাবে। তেনেদৰে আপুনি হিলিং কৰাৰ পিছত আপুনি অনুভৱ কৰিব যে আপোনাৰ হিলিং সম্পূৰ্ণ হ'ল। আপুনি তেনেকৈ মেডিটেশ্যন, আপোনাৰ হিলিং সম্পূৰ্ণ হোৱাৰ পিছত আপুনি মেডিটেশ্যন ভাঙিব পাৰে। এঞ্জেলক ধন্যবাদ দিব। যিসকল এঞ্জেলে আপোনাক হিলিং কৰিলে তেওঁলোকক ধন্যবাদ দিয়ক, কৃতজ্ঞতা জনাওক আৰু নিজৰ চকু মেলক।